নমস্কাৰ আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। DEEৰ দ্বাৰা 9354টা যি শিক্ষকৰ খালী পদৰ বিজ্ঞাপন প্ৰকাশ হৈছিল, ইতিমধ্যে তাৰে অনলাইন আবেদন সম্পূৰ্ণ হৈছে আৰু তাৰ ইতিমধ্যে অনলাইন ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো চলি আছে আৰু এই সন্দৰ্ভত শেহতীয়াভাৱে এখন নটিচো প্ৰকাশ হৈছিল। আৰু AssamTET 2021ৰ ফলাফল প্ৰকাশ হোৱাৰ পিছত বহুতো বন্ধু বান্ধৱীয়ে মোক বিশেষকৈ সুধি আছিল যে ছাৰ নতুনকৈ DEEৰ LPUPৰ খালী পদৰ বিজ্ঞাপন প্ৰকাশ হ'বনে, যিহেতুকে টেট উত্তীৰ্ণৰ সংখ্যাটো যথেষ্ট তো তেনে ক্ষেত্ৰত মই আপোনালোকক এই ক্ষেত্ৰত কৈছোঁৱে যে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক এই বিষয়ত জনাম। তো মই আজি এই বিষয়ত কথা নাপাতোঁ, মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। আচলতে DEEৰ দ্বাৰা যি প্ৰকাশিত হৈছে 9354টা শিক্ষক পদৰ বিজ্ঞাপন, তাতে গোটেইখিনি পদত নিযুক্তি দিয়া হ'বনে? তো প্ৰায় 8,000তকৈ কম ব্যক্তিক তাত নিযুক্তি প্ৰদান কৰা হ'ব, কিয়নো LPৰ ক্ষেত্ৰত ST হিলৰ প্ৰায় 835টা খালী পদৰ বিজ্ঞাপন প্ৰকাশ হৈছে আৰু যিকেইটা পদ প্ৰায় তাৰ 99%ই আবেদন কৰা ব্যক্তি তাত নাথাকিব। আৰু আনপিনে UPৰ ক্ষেত্ৰত প্ৰায় 200টা পদ ST হিলৰ বাবে সংৰক্ষিত হৈ আছে, যিকেইটা পদত আবেদন একেবাৰে তাত নকৰিব, যাৰ ফলত পদৰ সংখ্যাটো কমি আহিব। আৰু আমাৰ আগৰ বিজ্ঞাপনসমূহতো দেখিছোঁ যে সেইকেইটা পদ কেতিয়াও পূৰণ নহয় আৰু প্ৰায় 99% পদ পূৰণ নহয়, যাৰ বাবে এইবাৰৰ DEEৰ দ্বাৰা যি শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ হৈছে তাত কাট অফটো যথেষ্ট হাই হ'ব। আৰু আপোনালোকক আন এটা কথা মই ক'ব লাগিব যে আপোনালোকে টেট উত্তীৰ্ণ হ'লেই নহ'ব, আপোনালোকৰ টেট উত্তীৰ্ণ হোৱাৰ লগে লগে আপোনালোকৰ যথেষ্ট কৰণীয় আছে আৰু এই কৰণীয়খিনি বাস্তৱত ৰূপ দিলে আপোনালোকে নিশ্চয় চাকৰিৰ দিশত এটা খোজ আগবাঢ়িব বুলি আমি ভাবিব পাৰিম। তো এই গোটেই কথাখিনি মই DEEৰ দ্বাৰা নতুনকৈ বিজ্ঞাপন প্ৰকাশ হ'বনে নাই বা আপোনালোকৰ কৰণীয় কি আছে, গোটেই কথাখিনি মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। তো আজিৰ মূল কথাখিনি মই আপোনালোকক ক'লোঁ যে প্ৰায় 8,000 মান পদতহে শিক্ষক পদত নিযুক্তি প্ৰদান কৰা হ'ব আৰু আনপিনে কাট অফ যথেষ্ট হাই হ'ব। তো ভিডিঅ'টো ইমানেই আছিল, নিশ্চয় আপোনালোকে বুজিব পাৰিছে মোৰ কথাখিনি। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ DEEৰ বিজ্ঞাপন সন্দৰ্ভত আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। আৰু সদৌশেষত আপোনালোক আটাইকে মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। শেষত আপোনালোক আটাইকে মই অনুৰোধ কৰিছোঁ যাতে মোৰ এই ভিডিঅ'টো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।